तो कैसा लग रहा है नया लुक এইখন হৈছে চৰিয়া এয়া হৈছে গামোচা আৰু এতিয়া ৰেডি মই ভাগৱতলৈ তো হে গাইজ মোৰ নাম অমলান আৰু আপোনালোকে চাই আছে দি অমলান ভিউ ইউটিউব চেনেল আৰু আজি হৈছে আমাৰ নামঘৰত মানে মোৰ ঘৰৰ কাষতে আছে নামঘৰত অবিৰত 7 দিনৰ কাৰণে অবিৰত অখণ্ড পাঠ পাতিছে তো তাৰে আজি প্ৰথমটো দিন তো প্ৰথম দিনলৈ বিয়া পুৰা দবা কোবালে আৰু এতিয়া পতাকা উত্তোলন এয়া আৰম্ভণি কিবা হৈছে দবা কোবাইছে আৰু উৰি দিছে শুনিছে চাগে তো এতিয়া তালৈ যাওঁ এতিয়া দবা কোবাইছে কি হৈছে কি হয় কি কৰোঁ তাকে দেখাম তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ যেতিয়া মই চুৰিয়া তুৰিয়া পিন্ধি ৰেডি হওঁ নামঘৰলৈ তো ৰেডি তো এতিয়া জাষ্ট ৰেডি হৈ গ'লোঁ আৰু এতিয়া যাওঁ দেখাওঁগৈ ব'লক নামঘৰত লগ পাই আছোঁ তো ৰাইজ ভাগৱত ভ্ৰমণ আৰু ভাগৱত কাৰ্যসূচী আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু এতিয়া হৈ গ'ল আমাৰ ভাগৱত আৰম্ভ আৰু এতিয়া বেছি মানে ভাগৱত শুনিয়ে আছে চাগে মাইকৰ আৱাজত বেছি ভিডিঅ'টো বেছি দীঘল নকৰোঁ মানে দীঘল কৰি দিলে চাই ভাল নাপাব চ' সেইকাৰণে অকণমান কেনেকৈ ভাগৱত স্থাপন আৰু ভাগৱত ভ্ৰমণ কৰালে তাকে দেখাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ বাই বাই